আজি বাৰু তোমালোকে মাহ হালধিৰে গা ধুলানে? কাৰণ আজি গৰু বিহু। আমাৰ ফালে আকৌ গৰু বিহুৰ দিনাখনি আমি মাহ হালধিৰে গা ধুওঁ। আৰু আজি ৰাতিপুৱা শুই উঠি মই ব্ৰাছ কৰি গ'লো বৰমাহঁতৰ ঘৰত, কাৰণ বৰমাহঁতৰ আছে গৰু, সেইকাৰণে গৰু গা ধোৱাটো বোলো চাওঁগে। কিন্তু কি কৰিব, গৰু গা ধুৱাই হৈ গ'ল, মোৰ উঠা দেৰি হৈ গ'ল আজি। আৰু ঘৰত আহি মই মাহ হালধি পিচিব লৈছো, কাৰণ তাতো গৰু গা ধোৱাটো চাবই নাপালো। মই বোলো মাহ হালধিটোকে পিচি গাটো ধুনীয়াকে ধুই লওঁ। আৰু মই মোৰ ফালৰ পৰা মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোলৈ মই জনাইছো ৰঙালী বিহুৰ অশেষ শুভেচ্ছা। আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, তেতিয়া মানে মোৰ ভাল লাগিব। আৰু এইফালে মই এতিয়া হাতত লাগি থকা মাহ হালধিখিনি হাতে আৰু ভৰিয়ে ঘঁহি লৈছো, মানে নষ্ট নকৰো, ইমান ভাল বস্তুটো কিয় নষ্ট কৰিম বাৰু। আৰু মায়ে ক'লে গা ধোৱাৰ আগতে তুলসী টিপটো মুচি দিবি, সেইকাৰণে মই ইয়াত তুলসী টিপটো মুচিবলৈ আহিলো। আৰু এয়া আমাৰ ফালে আকৌ গৰু বিহুৰ দিনা আমলৈ পৰা টোপ খোৱা হয়, সেইকাৰণে আমাৰ ঘৰতে এয়া টোপ পাৰিছে, বহুতখিনি ওলাইছে। তোমালোকে বাৰু খোৱা নে নোখোৱা জনাবাচোন। আৰু এইফালে আমি গা পা ধুই আহি জলপান খাবলৈ বহিছো। আমাৰ মানে গৰু বিহুৰ দিনাখনিয়ে প্ৰথমতে মৃতকৰ নামত চাকি এগছ জ্বলাই লৈ তাৰপিছত আমি জলপান খাওঁ সকলোৱে মিলি। আৰু আজি জলপান হৈছে আমাৰ চিৰা, দৈ, গুড় আৰু লগতে তিল আৰু নাৰিকলৰ পিঠা। তোমালোকে বাৰু কেনেকুৱা ধৰণৰ জলপানটো খাই পাইছা? চিৰা জলপান নে বৰা চাউলৰ জলপানটো? এতিয়া আমি খুব কমকে খাইছো, কাৰণ ইয়াৰ পিছত খুৰীহঁতৰ ঘৰত খাব লাগিব, তাৰপিছত বৰমাহঁতৰ ঘৰত, সেইকাৰণে পেটটো মানে খালী কৰি ৰাখিছো। আৰু এনেদৰে আজি মোৰ গৰু বিহুৰ দিনটো পাৰ কৰিলো। আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম।